সকলোকে মই পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে আৰু নিজ নিজ ঘৰতে সুৰক্ষিত আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ 4বিধ চাটনিৰ ৰেচিপি। তাৰে 3বিধ হ'ল মানকচু বা দহি কচুৰ চাটনিৰ ৰেচিপি, আৰু যদি কোনোবাই মানকচু বা দহি কচু চিনি নাপায় তেনেহ'লে মই ইয়াতে স্ক্ৰীণত দি দিম, দেখিবলৈনো কেনেকুৱা আপোনালোকে চাই ল'ব, তেতিয়া গম পাব যে কোনবিধৰ কথা কৈছোঁ। আৰু তাৰোপৰি বনাম মই কোমোৰাৰ বাকলিৰ চাটনি। মই মোৰ চেনেলটোত আগতে জাতিলাওৰ বাকলিৰ চাটনিৰ ৰেচিপি এটা দি থৈছিলোঁ, যদি সেইটো নাই চোৱা তেনেহ'লে আই বাটনত বা ডেছক্ৰিপশ্যন বক্সত মই ইয়াৰ লিংকটো দি দিম, আপোনালোকে চাই ল'ব। আৰু এই 4বিধ চাটনি খাবলৈ বহুত টেষ্টি হৈছিলে। আমাৰ ঘৰত প্ৰায়ে এনেদৰে চাটনি খোৱা হয়, সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। কোনোবাই বাৰু এনেদৰে খাই পাবও পাৰে, তথাপিও মই ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। নিশ্চয় খাই চাব, এটা বেলেগ এটা সোৱাদ পাব। আৰু তেনেহ'লে চাই লওক চাটনি 4বিধ, দহি কচুৰ চাটনি 3বিধ আৰু কোমোৰা বাকলিৰ চাটনি 1বিধ। বলক চাই লওক। আৰু এটা কথা, একচুৱেলি মই এনেদৰে আপোনালোকক মুখামুখি ক'ম বুলি ভবা নাছিলোঁ, কাৰণ কোনোদিনে এনেদৰে মই বনাই পোৱা নাই। অলপ বেয়াও লাগে বনাবলৈ, একচুৱেলি লাজ লাগে, নাৰ্ভাছ হওঁ। বাট আজি ফাৰ্ষ্ট টাইম এনেকৈ কৈছোঁ, নাজানো কেনেকুৱা হৈছে। বেয়া হ'লে প্লিজ বেয়া নাপাব মোৰ কোৱাৰ ধৰণটো। 4বিধ চাটনিৰ ভিতৰত প্ৰথম চাটনিবিধ আহকচোন চাই লওঁ কেনেদৰে বনাওঁ। এয়া মই দহি কচুৰ চাটনি বনাব লৈছোঁ। প্ৰথম চাটনিবিধ, তাৰ কাৰণে মোক লাগিব দহি কচু সৰু সৰু চাইজৰ, কোমলীয়া চাইজৰ 3ডালমান লৈছিলোঁ। তাৰে বাকলিটো চুচটো গুচাই ল'লোঁ। গুচাই লৈ এনেদৰে টুকুৰা টুকুৰ কৰি কাটি ল'লোঁ, মিহি মিহিকৈ, টুকুৰা টুকুৰ নহয় আচলতে। মান ধনিয়া ইয়াত 10 কিলোমান হ'ব। পিঁয়াজ এফাল লৈছোঁ, অকণমানি পিঁয়াজ এটা এফাল, নহৰু কেইফুটামান, জলকীয়া কেইটামান আৰু আদা এডোখৰ। আৰু এই যে জলকীয়া কেইটা লৈছোঁ সেইকেইটা কিন্তু একেবাৰে নুপুৰে। মই অকল জলকীয়াৰ পৰা যে এটা সোৱাদ আহে সেই সোৱাদটোৰ কাৰণেহে এনেদৰে লৈ লৈছোঁ। আপোনালোকৰ যদি জলকীয়া পিঠে পুৰে তেনেহ'লে বেছি জলকীয়া কিন্তু ব্যৱহাৰ নকৰিব। এতিয়া মই লৈছোঁ এখন পেন, আৰু পেনখন গেছটো অন কৰি তাত দি ল'লোঁ, আৰু তাত দিছোঁ এচামুচ মিঠাতেল, আৰু মিঠাতেল দি এনেদৰে লৰাই লৈছোঁ। তেলৰ পৰিমাণ কিন্তু একেবাৰে কম, নামমাত্ৰহে তেল লৈছোঁ। এতিয়া মই ইয়াত এই যে পিঁয়াজ অকণমান লৈছিলোঁ, সৰু পিঁয়াজ এটাৰ এফাল এনেদৰে কাটি লৈছিলোঁ, সেয়া মই ফ্ৰাই কৰি ল'ম। এইবিধ চাটনিত মই অকল পিঁয়াজটোহে ফ্ৰাই কৰি ল'ম, বাকী নহৰু জলকীয়া মান ধনিয়া এইখিনি ফ্ৰাই নকৰোঁ। পিঁয়াজটো ফ্ৰাই কৰি ল'লে এটা মিঠা মিঠা সোৱাদ দিয়ে, সেই সোৱাদটো চাটনিবিধক অকণমান টেষ্টটো বেলেগ কৰি তোলে। এয়া মোৰ পিঁয়াজ ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই ইয়াত দিছোঁ দহি কচুখিনি। দহি কচুখিনি অকণমান কোমলি যোৱালৈকে এনেদৰে লৰাই থাকিব লাগিব। সম্পূৰ্ণ সিজাব নালাগে, 100% সিজাব নালাগে, 60% সিজালেই হ'ব। যেতিয়া অলপ অলপ কোমলি আহিব তেতিয়া আমি নমাই থ'ম। এতিয়াই কিন্তু এই মানকচুখিনিত হালধি নিমখ দিব নালাগে। চাটনিত এনেও হালধি দিয়া নহয়েই, নিমখে দিয়া হয়, হয়নে? কিছুমানে বাৰু যিকোনো চাটনিত ব্যৱহাৰ কৰিব পাৰে, কিন্তু আমি সাধাৰণতে হালধি ব্যৱহাৰ নকৰোঁ। এয়া দেখিছেনে, লাহে লাহে মোৰ মানকচু সিজি আহিছে। এতিয়া মই ইয়াতে নিমখ অকণমান দি দিলোঁ। এয়া লাহে লাহে সিজি সিজি আহি আছে। এয়া মোৰ দহি কচু বা মানকচু সিজি ৰেডি হৈ গ'ল, দেখিছেনে? 60% সিজাইছোঁ। গেছটো অফ কৰি মই ৰাখি দিলোঁ। যেতিয়া ঠাণ্ডা হ'ব তেতিয়াহে মই কিন্তু মিক্সিত দিম। এয়া বাকীখিনি সামগ্ৰী, নহৰু এনেদৰে টুকুৰা টুকুৰ কৰি কাটি ল'লোঁ, আদা 1 ইঞ্চি লৈছিলোঁ যে সেয়া টুকুৰা টুকুৰ কৰি কাটি ল'লোঁ, জলকীয়াকেইটাও কাটি ল'লোঁ, মান ধনিয়াও এনেদৰে কাটি লৈছোঁ। আৰু এয়া কচুখিনি কিন্তু খজুৱাব বুলি নাভাবিব দেই। এতিয়া মই মিক্সি জাৰটোত গোটেইখিনি সামগ্ৰী দি লৈছোঁ। প্ৰথম নহৰু আদা জলকীয়া মান ধনিয়া দি লৈ কচুখিনি মই ইয়াতে দি দিম, আৰু তাৰপিছতে এটা ধুনীয়া পেষ্ট বনাই ল'ম। আপোনালোকে চাই যাওক। এতিয়া মই কচুখিনি ভালদৰে মিক্সিত পিচি ল'বৰ কাৰণে ইয়াতে এচামুচ বা 2 চামুচমান পানী দিম। প্ৰয়োজন হ'লে এতিয়া মই এচামুচে দি লৈছোঁ, যদি প্ৰয়োজন হয় পিছত আকৌ এচামুচ দিম। এয়া এচামুচ পানীতে দেখিছেনে ইমানখিনি পেষ্ট খাই গ'ল। এয়া মোৰ ধুনীয়াকৈ পিচি গৈছে চাটনি। আৰু
এয়া মোৰ মান কচু বা দহি কচুৰ এবিধ চাটনি ৰেডি আৰু দুবিধ চাটনিটো আছেই দেখুৱাবলৈ এয়া মই আপোনালোকক এবিধহে দেখুৱাইছোঁ নিশ্চয় এনেদৰে এবাৰ ঘৰত বনাই চাব যদি খাই নাই পোৱা কিছুমানে বাৰু এনেদৰে খাই পাবও পাৰে নাজানো কিন্তু যিসকলে নাই পোৱা সেইসকলৰ বাবে মই এনেদৰে এইবিধ চাটনিৰ ৰেচিপিটো লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে এই ৰেচিপিটো চাই ভাল পাইছে আৰু ঘৰত বনায়ো চাব তেনেহ'লে আহক আমি এয়া হ'ল ফাৰ্ষ্ট চাটনিৰ ৰেচিপি এতিয়া আনটো ৰেচিপি আমি আৰম্ভ কৰোঁ এইবাৰ মই বনাবলৈ লৈছোঁ কোমোৰাৰ বাকলিৰ চাটনি তাৰ কাৰণে মই এয়া লৈছোঁ কোমোৰাৰ বাকলি কোমোৰা এফালৰ আধা কৰি ল'লোঁ আৰু তাৰ এয়া কোমোৰাটো অৱশ্যে মোৰ অলপ ডাঙৰ আছিলে এয়া লৈ ল'লোঁ বাকলিখিনি আপোনালোকক যিমান পৰিমাণে কোমোৰাৰ বাকলি লাগে সিমান পৰিমাণে ল'ব সাধাৰণতে কোমলীয়া বাকলিবিধ ব্যৱহাৰ কৰিব তেতিয়া বেছি ভাল হয় বুঢ়া বাকলিৰ চাটনি খাবলৈ কিন্তু ভাল নালাগে এয়া মই টুকুৰা টুকুৰ কৰি কাটি ল'লোঁ এতিয়া আকৌ একেই প্ৰচেছ গেছ অন কৰিলোঁ তাত এখন পেন পাতিলোঁ তাত দিলোঁ এচামুচ মিঠাতেল এচামুচ বা দুচামুচ দিব পাৰিব দি লৈ এনেদৰে পেনখন ঘূৰাই ল'ব যাতে মিঠাতেলখিনি চাৰিওফালে লাগি যায় তাৰপিছতে তেল গৰম হোৱাৰ পিছত ইয়াত দিব লাগিব মই কোমোৰাৰ বাকলিখিনি এতিয়া মই ইয়াত কোমোৰাৰ বাকলি দি দিছোঁ যিহেতু তেল গৰম হ'ল আৰু এইখিনি মই এতিয়া কোমলি যোৱালৈকে লৰাই থাকিব লাগিব 2 মিনিটমান সময় লাগিব বেছি সময়ৰ প্ৰয়োজন নাই মই মোৰ চেনেলটোত জাতিলাওৰ বাকলিৰ চাটনিৰ ৰেচিপি এবিধো দি থৈছোঁ যদি আপোনালোকে চাবলৈ বিচাৰে তেনেহ'লে মোৰ চেনেলত দিয়া আছে চাব পাৰিব মই আই বাটন বা ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দি দিম এয়া মোৰ লাহে লাহে কোমলি আহিছে 2 মিনিট পিছতে মই গেছটো অফ কৰি দিম এয়া আনখিনি সামগ্ৰী মান ধনিয়া পাত আছে ইয়াত 10ৰ পৰা 15 খিলা নহৰু আছে 10 ফুটা এয়া মই সৰু সৰু নহৰু লৈছোঁ এয়া লৈছোঁ আদা অকণমান 1 ইঞ্চি নহ'ব সম্পূৰ্ণ জলকীয়া 4টা আৰু পিঁয়াজ দেখিছে নহয় এফালৰো আধা আকৌ এবাৰ কৈছোঁ জলকীয়াকেইটা মোৰ জ্বলা নহয় সেইকাৰণে মই বেছি জলকীয়া ব্যৱহাৰ কৰিছোঁ আপোনালোকৰ যদি জলকীয়া জ্বলা তেনেহ'লে বেছি জলকীয়া ব্যৱহাৰ নকৰিব এতিয়া মই গোটেইখিনি এনেদৰে টুকুৰা টুকুৰ কৰি কাটি ল'লোঁ মান ধনিয়া নহৰু আদা জলকীয়া পিঁয়াজ সকলোখিনি এয়া মোৰ কোমোৰা বাকলিও ফ্ৰাই কৰি হৈ গ'ল এতিয়া মই গেছটো অফটো কৰি লৈ ফ্ৰাই কৰাৰ পিছত তাতে ৰাখি দিছোঁ ঠাণ্ডা হ'বৰ কাৰণে আৰু ঠাণ্ডা হোৱাৰ পিছত মই নমাই ল'লোঁ এতিয়া একেখন পেনতে আকৌ মই পিঁয়াজ নহৰু আদা আৰু মান ধনিয়া জলকীয়া সকলোখিনি 2 মিনিট নহয় 1 মিনিটমান এনেদৰে লৰালেই হ'ব অকণমান কোমলিবলৈ দিব লাগিব আৰু এইখিনি আপোনালোকে ইচ্ছা কৰিলে কেঁচাকৈও দিব পাৰে মই ইয়াত এনেদৰে গেছত পেনত এনেদৰে ফ্ৰাই কৰি লৈছোঁ আপোনালোকৰ ইচ্ছা যি মন যায় ইয়াত কিন্তু মই মান ধনিয়া কেইখিলা ফ্ৰাই নাই কৰা সকলোখিনি মই ঠাণ্ডা হ'বলৈ ৰাখি দিলোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত মই এটা মিক্সি জাৰ লৈছোঁ আৰু তাত মই আটাইখিনি সামগ্ৰী দি লৈছোঁ দি লৈ পেলাই পানী আৰু নিমখ অকণমান দি সোৱাদ অনুসৰি নিমখ দি আৰু পানী দিম এচামুচ বা দুচামুচ দি ভালদৰে পেষ্ট বনাই ল'ম মই ব্যৱহাৰ কৰিলোঁ 2 চামুচ পানী আৰু 2 চামুচ পানী দিয়াৰ পিছত এয়া মোৰ চাটনি তৈয়াৰ হৈ গ'ল একেবাৰে ইজি বনাবলৈ বেছি সময় প্ৰয়োজন নাই আপোনালোকেও ইচ্ছা কৰিলে এনেদৰে বনাই খাব পাৰিব কোমোৰাৰ বাকলি জাতিলাওৰ বাকলি এনেদৰে এইবোৰ পেলাই নিদি বনাই লৈ খাব পাৰিব খাবলৈ বহুত বেছি ভাল হয় কোমলীয়া কোমোৰা হ'ব লাগে আৰু যদি ঘৰৰ হয় তেতিয়াহ'লেতো কথাই নাই তেনেহ'লে এয়া চাটনি মোৰ বনাই হৈ গ'ল এয়া মোৰ ছেকেণ্ড চাটনি এতিয়া মই বনাবলৈ লৈছোঁ 3 নম্বৰৰ চাটনিবিধ বলক তেনেহ'লে সেইবিধ চাটনিৰ ৰেচিপি চাই লওঁ এইবিধ চাটনি বনাবলৈও মই লৈছোঁ দহি কচু এয়া দেখিছেনে কোমলীয়া কচু লৈছোঁ আৰু ইয়াৰ মই চচটো গুচাই লৈ টুকুৰা টুকুৰ কৰি কাটি ল'ম গুচাবলৈ একেবাৰে সহজ ওপৰৰ পৰা এনেদৰে টানি দিলে এৰি আহে ধুনীয়াকৈ এনেদৰে কাটি হৈ গ'ল ধুই ল'লোঁ মই ভালদৰে আৰু এতিয়া বাকী সামগ্ৰীখিনি লৈছোঁ এয়া লৈছোঁ সৰু পিঁয়াজ এটাৰ এফাল পিঁয়াজ জলকীয়া 4টা
কৈছোঁ নহয় আগৰ দৰে এইকেইটা জলকীয়াও জ্বলা একেবাৰেই নহয়। এয়া আনিছোঁ নহৰু 10 ফুটামান, মানে সৰু নহৰু যে সেইকাৰণে মানে কমকৈ বেছি পৰিমাণে লৈছোঁ, আৰু আদা, মান ধনিয়া পাত। তাৰপিছতে এতিয়া মই এই চাটনিবিধ বনাম নেমু চেপি, তাৰ কাৰণে মই লৈছোঁ এয়া 3 পিচ নেমু। ইয়াৰ পৰা মই এতিয়া ৰসখিনি এটা বাতিত উলিয়াই ল'ম চেপি লৈ, আৰু সেইখিনি দি মই চাটনিবিধ পিচিম। এতিয়া মিক্সি জাৰ এটা লৈ লৈছোঁ। ইয়াত মই আটাইখিনি সামগ্ৰী দি দিছোঁ, যেনে 1 ইঞ্চি আদা, নহৰু 10 ফুটা, সৰু সৰু নহৰু কিন্তু, মান ধনিয়া পাত 4-5 খিলামান, জলকীয়া 3টা, আৰু যিকেইটা জ্বলা একেবাৰেই নহয়, সৰু পিঁয়াজ এটাৰ এফাল পিঁয়াজ, আৰু এয়া দিছোঁ দহি কচু, যিখিনি মই ভালদৰে চুচ গুচাই লৈ টুকুৰা টুকুৰ কৰি কাটি ল'লোঁ, ভালদৰে ধুই ল'লোঁ। আৰু আপোনালোকে জ্বলা কম পৰিমাণে খালে কম পৰিমাণে দি ল'ব, সেয়া সম্পূৰ্ণ আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া মোৰ এইখিনি দি হৈ গ'ল। এতিয়া মই ইয়াত দিলোঁ সোৱাদ অনুসৰি নিমখ, আৰু চেপি লৈছিলোঁ যে নেমু ৰসখিনি, আপোনালোকক দেখুৱাইছিলোঁ 3 পিচ নেমু, সেই চেপি লোৱা ৰসখিনি মই এতিয়া মিক্সি জাৰটোত দি লৈ ভালদৰে পিচি ল'ম। মনত ৰাখিব যে তেনেদৰে যেতিয়া পিচিব মিক্সিত এক্সট্ৰাকৈ পানী নিদিব, কাৰণ দহি কচুৰ পৰা পানী ওলায়, আৰু নেমু ৰসো যিহেতু দিছোঁ সেইকাৰণে পানী কিন্তু অকণমানো নিদিব। আৰু এয়া চাওক, মোৰ চাটনি একেবাৰে ৰেডি হৈ গ'ল। তৎক্ষণাতে বনাবলৈ একেবাৰে সহজ হয়নে? এনেদৰে আপোনালোকে নিশ্চয় বনাই চাব। এয়া মোৰ দহি কচুৰ 3 নম্বৰ বিধ চাটনি বনাই হৈ গ'ল, মানে দহি কচুৰ 2 নম্বৰ, আৰু ফাৰ্ষ্টৰ পৰা চাবলৈ হ'লে 3 নম্বৰ। এতিয়া মই দহি কচুৰ পৰাই 4 নম্বৰ বিধ চাটনি বনাব লৈছোঁ। এয়া আকৌ লৈছোঁ দহি কচু, চুচটো গুচাই ল'লোঁ, গুচাই লৈ এনেদৰে টুকুৰা টুকুৰ কৰি কাটি ল'লোঁ, ধুই ল'লোঁ ভালদৰে। এতিয়া এইবিধ চাটনিও বনাই লওক, চাই থাকক। তাৰ কাৰণে মই লৈছোঁ এয়া জালুক, ইয়াত মই কোনো ধৰণৰ টেঙাৰ ব্যৱহাৰ নকৰোঁ। মিডিয়াম চাইজৰ পিঁয়াজ এটা, নহৰু 5 ফুটা, মান ধনিয়া 3-4 খিলা, আৰু জলকীয়া লৈছোঁ 6টা, যিকেইটা একেবাৰে নুপুৰে, দেখিবলৈহে কিন্তু জ্বলা জ্বলা লাগিছে। সকলোখিনি মই এনেদৰে টুকুৰা টুকুৰ কৰি কাটি ল'লোঁ। আপোনালোকে যিমান পৰিমাণে জ্বলা খায় সিমান পৰিমাণে দি ল'ব। এতিয়া লৈছোঁ এটা মিক্সি জাৰ, আৰু ইয়াত মই প্ৰথম জলকীয়াখিনি দি লৈছোঁ টুকুৰা টুকুৰ কৰি কাটি লোৱা, তাৰপিছতে মান ধনিয়া পাত, আৰু তাৰপিছতে বাকী সামগ্ৰীখিনিও দি দিছোঁ, যেনে জালুক, নহৰু, আদা, আৰু তাৰপিছতে কচুখিনি, আৰু এইখিনি দি লৈ এতিয়া মই ভালদৰে পেষ্ট এটা বনাই ল'ম মিক্সিত দি। আপোনালোকে ইচ্ছা কৰিলে পটাটো পিচিব পাৰে বা খুন্দুনাত, মই মিক্সিতে দিছোঁ যিহেতু সহজ হয়। এতিয়া মই ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ, আপোনালোকক যিমান পৰিমাণে প্ৰয়োজন হয় সিমান পৰিমাণে দি ল'ব। সেইখিনি মই ভালদৰে পেষ্ট বনাই ল'লোঁ। এতিয়া গেছত পাতিলোঁ এখন পেন, তাত দিলোঁ এচামুচ মিঠাতেল, আৰু এয়া মোৰ চাটনি ৰেডি। এতিয়া মই ইয়াত দিছোঁ এয়া কালজিৰা বা কলঞ্জি, আধা চামুচ হ'ব, আৰু সেইখিনি তেলত ভালদৰে ফুটি উঠাৰ পিছতে মই ইয়াত চাটনিখিনি দি দিলোঁ, আৰু এইখিনি দি লৈ যেতিয়ালৈকে পানীটো অলপ অলপ শুকাই নাযায় তেতিয়ালৈকে গেছতে এনেদৰে ৰাখি লৈ লৰাই থাকিম। গেছটো কিন্তু মিডিয়াম ৰাখিব, হাই কৰি নিদিব, নহ'লে জ্বলি যাব। দেখিছেনে? লাহে লাহে পানীটো শুকাবলৈ আৰম্ভ কৰিছে। যেতিয়াই ইয়াৰ পানী 20% মান কমি যাব তেতিয়া এইখিনি ৰাখি দিব লাগিব। ভালদৰে সিজি আহিছে আৰু পানীটো কমি কমি আহি আছে। এনেদৰে 2 মিনিট বা 3 মিনিট লৰাব, গেছটো মিডিয়াম কৰি ৰাখিব, আৰু তাৰপিছত আপোনাৰ চাটনি ৰেডি হৈ যাব। খাবলৈ কিন্তু বহুত টেষ্টি হয়। মই এই গোটেই কেইবিধ চাটনি খায়ে ভাল পাওঁ, আৰু আমাৰ ঘৰত প্ৰায় ভাতৰ লগত চাটনি থাকেই, সেইকাৰণে ভাবিলোঁ আমিনো কেনেদৰে চাটনি খাওঁ দহি কচুৰ আপোনালোককো দেখুৱাওঁ। এয়া ৰেডি হৈ গ'ল মোৰ চাটনি। দেখিবলৈ বাৰু ভাল লাগিছেনে? খাবলৈও কিন্তু সমানে টেষ্টি। নিশ্চয় এবাৰ ঘৰত বনাই চাব, আৰু খাই কেনে পালে মোক জনাব। আজিৰ 4 বিধ চাটনি আপোনালোকৰ বাবে
বনাই চাব। আশা কৰোঁ আপোনালোকে এই 4বিধ চাটনিৰ ৰেচিপিটো চাই ভাল পালে, আৰু যদি ভাল পালে মোক কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিল। লগতে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব যদিহে মোৰ ৰেচিপিটো চাই ভাল লাগিল আৰু নতুন নতুন আপডেট বিচাৰে তেনেহ'লে। আৰু কেনেকুৱা পালে জনাব। আমাৰ ঘৰত প্ৰায়ে এনেদৰে চাটনি খোৱাই হয়, মই ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ, সেইবাবে কেনে পালে নিশ্চয় জনাব। আজিলৈ আহোঁ তেনেহ'লে, পুনৰ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে।